হাই ফ্ৰেণ্ডছ, মই অসমীয়া পঢ়ি মামনি দাসে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। এয়া চাওকচোন বিজয়নগৰৰ যাম আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। এই জামে আমি আহি পাই গ'লোঁ। এইখন হৈছে এখন ফাৰ্মাচী, বিজয়নগৰতে আছে, নতুনকৈ দিছে। আগতে ভাগৱতী পাৰাত আছিল আৰু ফাৰ্মাচীখনৰ নামটো হৈছে, চাওকচোন আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। ফাৰ্মাচীখনৰ নামটো হৈছে মেডিকোজ ফাৰ্মাচী আৰু এই ফাৰ্মাচীখন হৈছে অনুজৰ। এয়া হৈছে অনুজ আৰু আমি অনুজক সুধিছোঁ যে ভিতৰলৈ আমি যাব পাৰিম নে নোৱাৰিম। অনুজে কৈছে ভিতৰলৈ যাব পাৰিব আৰু এতিয়া আমি আপোনালোকক ভিতৰলৈ লৈ গৈ আছোঁ, বলক আমাৰ লগত। আৰু তোমালোকে ফাৰ্মাচীখন কেতিয়াৰ পৰা আৰম্ভ কৰিলা? ফাৰ্মাচীখন আমি যোৱা সপ্তাহ ৰবিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ডক্টৰ আহিবনে ইয়াতে? ডক্টৰ বহিব, আমাৰ চাইডেদি ডক্টৰৰ বহা ৰুম আছে, ডক্টৰ বহিব। ইয়াতে চাইল্ড স্পেচিয়েলিষ্টৰ ডক্টৰ পোৱা যাব, নাৰ্ভৰ, অৰ্থপেডিক্সৰ, গাইনী বিভাগৰ, মেডিচিনৰ স্পেচিয়েলিষ্ট, গোটেইখিনি আমাৰ ইয়াতে ডক্টৰ পোৱা যাব আৰু ডক্টৰে লিখা সকলোবোৰ মেডিচিন আমাৰ ইয়াতে উপলব্ধ আছে। গতিকে আপোনালোকক ডক্টৰৰ বাবে বা যিকোনো মেডিচিনৰ বাবে আমাক কণ্টেক্ট কৰিব পাৰে। ইলন দাদা, এয়া চাওক দাদা, আপোনাৰ দোকান দিয়া অনুভৱ কেনেকুৱা? দোকান দি পেলাই কেনেকুৱা লাগিছে? ভালে লাগিছে। মানে বিক্ৰী নে দোকানত? ঠিকে আছে মোটামুটি। আৰু আগলৈ ডাঙৰ কৰিব বুলি আশা আছেনে? আছে। আৰু আপোনালোকে আহিলে ডাঙৰ কৰিব পাৰিব ফাৰ্মাচীখন। আৰু ফাৰ্মাচীখনলৈ আহি বহুত ভালেই লাগিল আৰু আপোনালোকে আহিব। মই প্ৰথম আহিছিলোঁ কাৰণে মই কেইটামান বস্তু লৈ ল'লোঁ আৰু মোক ডিছকাউণ্টটো দিছে। আপোনালোকে মোৰ ভিডিঅ' চাই আহা বুলি ক'ব, তেতিয়া আপোনালোককো ডিছকাউণ্ট দি দিব। আৰু মোৰ এইটোৰ কাৰণে ভাল লাগিছে যে আমাৰ বিজয়নগৰত ইমান সুবিধাৰ ফাৰ্মাচী এখন আছে, একেলগে ডক্টৰো বহিব আৰু মেডিচিনো পাব আৰু আপোনালোকৰ মানে প্ৰয়োজনৰ গোটেইখিনি বস্তুৱে পাই যাব। আপোনালোকে সোনকালে আহিব দেই ফাৰ্মাচীখনত। দাদা আৰু ভাইটিক মৰম যাচিব আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।